নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল কৃষ্ণাছ ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বেলেগ এটি ৰেচিপি লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজিৰ ৰেচিপিটো তেনেই চিম্পল হয়, বহুতে হয়তো ঘৰত বনাই, তথাপি ময়ো ভাবিলোঁ ময়ো এবাৰ দেখুৱাই দিওঁ, এবাৰ এনেকৈও ট্ৰাই কৰি চাবচোন। আৰু যদি ভাল পায় ৰেচিপিটো তেতিয়াহ'লে লাইক এটা আৰু কমেণ্ট এটা কৰি নিশ্চয় জনাব ৰেচিপিটো কেনে পালে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। গতিকে ব'লকচোন আজি ৰেচিপিটো ষ্টাৰ্ট কৰি দিওঁ। এতিয়া মই আহি গ'লোঁ পাকঘৰলৈ আৰু এতিয়া মই বনাব লৈছোঁ পনীৰ নুডলছ। নুডলছ বনাবলৈ এয়া লৈছোঁ মই সৰু সৰুকৈ কাটি লোৱা পনীৰবোৰ তেনেই সৰু সৰু টুকুৰা কৰিছোঁ। আৰু এইফালে লৈছোঁ কেপচিকাম মিহি মিহিকৈ কুটা আৰু গাজৰ আৰু লগতে অকণমান পিঁয়াজ। এতিয়া মই কেৰাহী এটাত পানী অকণমান উতলিবলৈ দিছোঁ। এইটো কেৰাহীতে মই নুডলছখিনি সিজাই ল'ম পানীখিনি যেতিয়া উতল আহিব। মই নুডলছ বনাবলৈ এইটো নুডলছ ব্যৱহাৰ কৰিম। এইটো ককা ইনষ্টেণ্ট ৰাইচ নুডল হয়। এইটো মানে এনে নুডলছবোৰ ময়দাৰ থাকে, গতিকে এইটো মানে এটা বেটাৰ অল্টাৰনেটিভ হয়। এইটো ৰাইচ নুডল হয়, গতিকে এইটো খাই চাব পৰা আপোনালোকে। এইটো নুডলছটো অকণমান ফ্লেট টাইপ হয় এনেকুৱা। নুডলছ সিজোৱা পানীখিনি এতিয়া উতল অহা নাই, গতিকে মই আন এটি কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। ইয়াতে মই ভাবিলোঁ পনীৰখিনি অকণমান ভাজি লওঁ। পনীৰখিনি নভজাকৈও খাবলৈ পাৰি, নুডলছত লাষ্টত দি দিলে হয়, কিন্তু মই ভাবিলোঁ অকণমান ভাজি লওঁ। এয়া পনীৰখিনি ভাজি হৈ গ'ল, এইখিনি মই নমাই থৈ দিওঁ। পনীৰ ভজা কেৰাহীটোতে এতিয়া মই নুডলছৰ চব্জিখিনি ভাজোঁ। এয়া দিলোঁ মই অকণমান গাৰ্লিক গ্ৰেনিউলছ। মোৰ ওচৰত মানে গোটা নহৰু নাই, গতিকে মই গাৰ্লিক গ্ৰেনিউলছটোৱে ব্যৱহাৰ কৰিলোঁ। এয়া এতিয়া মই দিলোঁ পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ভজা হৈ গ'ল, এতিয়া ইয়াতে দিম মই গাজৰ আৰু কেপচিকাম। এতিয়া মই এইখিনি ঢাকি থওঁ, তেতিয়াহে সোনকালে সিজিব। এইফালে নুডলছৰ কাৰণে যোনখিনি পানী গৰম হ'ব দিছিলোঁ এইখিনিও উতলি আছে, গতিকে ইয়াতে মই নুডলছখিনি দি দিওঁ। এইখিনি মই 2 মিনিটমান সিজিব দিম আৰু 2 মিনিটমান পিছত এইখিনি এখন ষ্ট্ৰেইনাৰত নমাই থ'ম। এয়া মই নুডলছখিনি নমাই থ'লোঁ। ইয়াতে মই পানীটো যাবলৈ দিছোঁ আৰু এতিয়া অকণমান তেল দি দিওঁ। তেলটো দি দিলে সিমান ষ্টিক কৰি নধৰে। কেপচিকাম আৰু গাজৰৰ ভাজিখন প্ৰায়ে সিজিছে। এতিয়া মই দি দিলোঁ ইয়াতে অকণমান টমেট' কেটচাপ, এতিয়া অকণমান ৰেড চিলি, এয়া গ্ৰীণ চিলি চচ, অকণমান চয়া চচো দি দিওঁ কালাৰটোৰ কাৰণে। এয়া মই ঘৰতে শুকান জলকীয়া এনেকৈ মিক্সিত গুড়ি কৰি চিলি ফ্লেক্স বনাই থৈছিলোঁ, এয়া মই অকণমান দি দিওঁ তাতে। এতিয়া মই ইয়াতে নুডলছখিনি দি দিম। দেখিছেনে নুডলছটো এইটো বহুত ষ্টিকি হয়। এতিয়া ভালকৈ মিক্স কৰি দিব লাগিব এইখিনি, যাতে এইবোৰ খোল খাই যায় ষ্টিকবোৰ। অকণমান খোল খাইছে, এতিয়া মই দি দিলোঁ ইয়াতে নিমখ। নুডলছখিনি অলমষ্ট ৰেডি। ইয়াতে মই দি দিলোঁ এতিয়া ভাজি থোৱা পনীৰখিনি। এয়া হৈ গ'ল মোৰ ৰেডি পনীৰ ৰাইচ নুডলছ। এয়াই আছিল মোৰ আজিৰ ৰেচিপি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।